हेलो फ्रेंड्स, আজি আপোনালোকলৈ বুলি আনিলো এটি সয়াবিনৰ ৰেচিপি। সয়াবিন আমি একদম নৰ্মেল ধৰণেৰে বনাইছো আৰু তাৰ বাবে সয়াবিনখিনি অকমান ধৰক 1 ঘণ্টা মানৰ কাৰণে পানী তিয়াই ৰাখিছো আৰু সেইখিনি টুকি পেলাই মই অকমান কেৰাহীত ভাজি লম। তাৰ বাবে মই অকমান মিঠা তেল গৰম কৰি লৈ পেলাই হালধি আৰু অকমান জলকীয়াৰ গুৰি দি পেলাই শুকানকৈ ভাজি লম সয়াবিনখিনি। তেতিয়া টেষ্টটো দুগুণে বাঢ়ি যায়। ডিশটো একদম সিম্পল ধৰণেৰে বনাইছো, কোনো বেলেগ ধৰণৰ টেষ্ট কৰিবৰ কাৰণে বনা নাই, কিন্তু খাই পেলাই ইমান বেছি ভাল লাগিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। সয়াবিনখিনি শুকানকৈ ভাজি লম আৰু জুই কমাই ৰাখিম। যেতিয়া একদম শুকান হৈ যাব তেতিয়া মই সয়াবিনখিনি এটা পাত্ৰত উঠাই লম। সয়াবিনৰ ডিশ আপুনি বহুত বেলেগ বেলেগ ধৰণেৰে বনাব পাৰে। মই আজি এনে ধৰণেৰে বনালো। এতিয়া মই আহিলো মেইন ডিশটোলৈ। তাৰ বাবে মই কেৰাহীত মিঠা তেল দি পেলাই তেজপাত, জলকীয়া দুটা আৰু অকমান গোটা গৰম মছলা দিলো আৰু গোটা জিৰা দিলো অলপমান। গোটা গৰম মছলাৰ ভিতৰত দালচিনি, ইলাচি, লং দিলো আৰু অকমান পাঁচফোৰণ দি দিলো ধুনীয়া গোন্ধাবৰ কাৰণে। তাৰ পিছতে পিয়াজ দি দিলো। ডাঙৰ পিয়াজ লৈছো এটা আৰু মিহি মিহিকৈ কাটি লৈছো। এইখিনি গুটেই ধুনীয়াকৈ এবাৰ ভাজি লম। তাৰ পিছতে আদা নহৰু পেষ্ট অকমান দি দিলো। এইখিনিও আগৰ দৰে ধুনীয়াকৈ ভাজি লম। আৰু কেইটামান নৰসিংহ পাত দি দিছো। নৰসিংহ পাতটো তেলত দিলেতো জানেই কিমান ধুনীয়া গোন্ধায়, সেইকাৰণে আপোনালোকে যিকোনো ডিশতে এড কৰিব পাৰে। আৰু অকমান হালধি গুৰি দি দিলো দেখাত ধুনীয়া হ'বৰ কাৰণে, আৰু দিলো অকমান কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু দিলো অকমান ধনিয়া গুৰি। বেছি মছলা ব্যৱহাৰ কৰা নাই, একদম কম পৰিমাণৰ লৈছো। আৰু ইয়াতে এতিয়া মই আলুখিনি দি দিম, যিখিনি মই ইনগ্ৰেডিয়েন্টছত উল্লেখ কৰিছো। আলুখিনি মই আগতে বইল কৰি লৈছো আৰু পিটিকি দিছো অকমানকৈ দি অকমান পানী দিলো যাতে মছলাখিনিও লাগি নাযায় আৰু আলুখিনিত মিক্স হৈ যায়। আলুখিনি শুকানকৈ ভাজি লোৱাৰ পিছতে মই ইয়াতে আৰু অকমান পানী দি দিম। এটা কথা মন কৰিব, যেতিয়া যিকোনো আঞ্জাই বনাই আপুনি পানী সদায় গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া আঞ্জাখন হেৰেঙা নহয় আৰু খাই ভাল লাগে। ইয়াতে মই অকমান আদা ৰুকি দিলো, দি পেলাই মই সয়াবিনখিনি দি দিলো, ভজা সয়াবিন। আৰু আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত পৰিবেশন কৰক গৰমে গৰমে, খাই নিশ্চয় ভাল পাব। আৰু যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো।